নমস্কাৰ বন্ধুসকল, মই মণি ফেমিলি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম। আপোনালোকে কেনেকুৱা আছে? নিশ্চয় আশা কৰিছোঁ ভালে আছে। ভালে থাকক, সুস্থ থাকক, সাৱধানে থাকিব। আৰু ময়ো ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত। মই ৰাতিপুৱা উঠি পেলাই কাম কাজ কৰি মেলি তাৰপিছত এতিয়া সময় হৈছে 9:30 আৰু এতিয়াৰ পৰা মই ব্লগটো বনাইছোঁ। ভাবিছোঁ আপোনালোকৰ লগত লৈ মই ব্লগটো ষ্টাৰ্ট কৰোঁ। আৰু এয়া চাইছেনে, মই ছোৱালীজনীৰ খানাটো বহাই দিছোঁ। বহাই দি পেলাই হ'লে তাৰপিছত ছোৱালীজনীক প্ৰথমে খুৱাই লৈ তাৰপিছত বিচনা পাতি উঠালোঁ। আমিও খালোঁ যে, খোৱা বাচনকেইটা ধুলোঁ। ধুই বৈ তাৰপিছত এতিয়া এয়া চাক, মই এতিয়া চব্জি কাটি আছোঁ। ৰঙালাওৰ আগ দালি দি বনাম দুপৰীয়াৰ কাৰণে। আৰু আপোনালোকে ধৈৰ্য সহকাৰে সম্পূৰ্ণ ব্লগটো চাই থাকক। আশা কৰিছোঁ চাই ভাল পাব। এয়া চাওক, মোৰ কাটা হ'ল এতিয়া চব্জি, আৰু এদিকে দালিও বনালোঁ। আপোনালোকক দেখাব পৰা নাই, ছোৱালীজনী ডিষ্টাৰ্ব দিছিলে। আৰু এদিকে আলু ভাজিও বনালোঁ। আজি দুপৰীয়াৰ কাৰণে দালি আৰু আলু ভাজি। তাৰপিছত দুপৰীয়া খাই বৈ অলপ ৰেষ্ট লৈ তাৰপিছত মই আহিছোঁ। এই পাকঘৰটো অলপ এলোমেলো হৈ আছিলে, অলপ ধূলি বালি পৰিছে, সেইকাৰণে অলপ চাফা চিকুণ কৰিম। আপোনালোকক ভাবিছোঁ শ্বেয়াৰ কৰোঁ। আপোনালোকক লগত লৈয়ে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিব আৰু আপোনালোকে মৰম দিব, ছাপোৰ্ট কৰিব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে শেষত ক'বলৈ নাপাহৰিব, কমেণ্ট কৰি ক'ব। আৰু যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, ছাপোৰ্ট কৰিব আশা থাকিল। আৰু এয়া চাইছেনে, মই বাচনকেইটা লৈ পেলাই ষ্টেণ্ডত এতিয়া মই বৈয়ামকেইটা লমাইছোঁ। এইকেইটা কেইদিনমান হ'ল মোচামুচি কৰা নাই, সেইকাৰণে ভাবিছোঁ কাপোৰ ভিজাই পেলাই অলপ চাফা কৰি দিওঁ, মোচামুচি কৰি দিওঁ। এয়া চাওক, মই এতিয়া বৈয়ামকেইটা লমাই প্ৰথমতে মই টকটাটো মুচি লৈছোঁ। এতিয়া মই বৈয়ামকেইটা মুচি আছোঁ। তেনে আহকচোন, আপোনালোকে মোৰ লগত থাকক, সম্পূৰ্ণ ব্লগটো চাই থাকক ধৈৰ্য সহকাৰে। মই কেনেকৈ কাম কাজ কৰোঁ এটা হাতেৰে।
মামাম কি কৰিছা হা কি কৰিছা মামাম তুমি ফুল গছৰ পাত ছিগিছা হা ফুলকেইটা নিচিগা 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 মা মামাম মামা নিচিগে চাইছানে তাই ফুল গছকেইটা ছিগি দি আছে নিচিগা নিচিগা এদিকে আহা ছোৱালীজনীয়ে চাইছিলে নহয় চোতালত খেলি আছিলে তাই খেলি থকা চাই মই অলপ ঘৰত কাম কাজ কৰিছিলোঁ ঘৰকেইটা ঝাৰু দি আছিলোঁ আৰু তাই গৈ পেলাই পটকৈ বাথৰুমত আছে গা ধুই আছে সেইকাৰণে ভাবিছোঁ অলপ শ্বেয়াৰ কৰোঁ তাই কেনেকুৱা গা ধুই চাবোন কেনেকুৱা সানিছে চাইছেনে আৰু সন্ধিয়া হৈছে সন্ধিয়া ধূনা জ্বলাই তাৰপিছত ল'ৰাটোক কৈছোঁ কিতাপ পঢ়িবৰ কাৰণে ল'ৰাটো কিতাপ পঢ়ি আছিলে কিবা কাৰণত ল'ৰাটো উঠি গৈছে আৰু তাই আহি পেলাই চেয়াৰত বহি আছে কিতাপ পঢ়িব বহিছে এনেকুৱা পঢ়ি আছে তাই আৰু লিখি আছে তেনে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ আৰু দেখা হ'ব পৰৱৰ্তী ভিডিঅ'লৈ আজিলৈ টাটা বাই নমস্কাৰ সম্পূৰ্ণ ব্লগটো চোৱাৰ বাবে ধন্যবাদ জনালোঁ।